গাইজ আজি আমি মানে এনে অলপ ওলাই আহিলোঁ, এনে ৰাস্তাত দেখি যাওঁ, ফুৰি আহোঁ একবাৰ। এয়া কমল, ভাস্কৰ, এনে যাই থাকিম আৰু য'ত পাওঁ তাতে যাম। গাইজ আমি ভাবিছোঁ মানে আজি শুৱালকুছিৰ ফালে যাওঁ, মানে শুৱালকুছিৰ বালিচৰৰ ওচৰত এটা ভাল মন্দিৰ আছে। আৰু এয়া চাওক আমাৰ ইফালে মানে ৰাস্তা বনাই আছে গুৱাহাটীৰ পৰা শুৱালকুছিলৈ, অতি সোনকালে হ'ব। ৰাস্তাটো হৈ আছে, আমি আজি গৈ আছোঁ মানে শুৱালকুছিৰ বালিচৰৰ এটা দেৱালয় মন্দিৰ আছে। আমাৰ ঘৰৰ পৰা মানে শুৱালকুছিলৈ 5 কিলোমিটাৰমান হয়। আমি গৈ আছোঁ। কিমান গাড়ীত তেলো কম আছে, আগত তেলটোও ভৰাই লওঁ। এয়া পাই গ'লোঁ আমি শুৱালকুছিৰ গেট। অলপ আগতে তেল ভৰাই লওঁ, অলপ ডিপু এটা আছে মানে। যাই আমাৰ এতিয়া তেলটো ভৰোৱা হৈ গ'ল। আমি এতিয়া গৈ আছোঁ দেৱালয় মন্দিৰ। এইটো মানে গাইজ শুৱালকুছিৰ বালিচৰত যোৱা ৰাস্তা হয়। বালিচৰৰ ওচৰতে দেৱালয় মন্দিৰটো আছে। বালিচৰ পাবই নালাগে, অলপমান সোমাই আহিয়ে এইটো দেৱালয় মন্দিৰৰ চিৰি হয়, ওপৰত মন্দিৰটো আছে। ব'লক আপোনালোকক দেখাই দিওঁ দেৱালয় মন্দিৰটো অলপ। এই মন্দিৰটোত আহি মানে কিবা এটা মনৰ পৰা শান্তি পায়। আপোনালোকে চাওক কি ধুনীয়া লাগে পৰিৱেশটো মানে বিৰাটেই ভাল লাগে। মনত কিবা এটা বেলেগ শান্তি পায় এই মন্দিৰটোত অহাৰ লগে লগে। মানে কি ক'ম আৰু, আপোনালোকে এবাৰ আহি চাই যাব। শুৱালকুছিৰ বালিচৰৰ ওচৰতে আছে এই মন্দিৰটো। ভাল লাগে কিবা এটা শান্তিৰ পৰিৱেশ। গাইজ য'তে নাহক ইহঁতৰ মানে ফটো উঠব। এই ভাস্কৰ ই মানে ফটোকে থাকে, নন ষ্টপ ফটো। এইয়া প'ষ্ট চাহিব। হ'ব টকা কৈছোঁ। আইতাহঁতে কোৱা শুনিছিলোঁ এই গৰুটো বোলে মহাদেৱৰ হয়। এই গৰুটোৰ কাণৰ কাষত কিবা ক'লে বোলে ফলে বোলে। আমি বাৰু ট্ৰাই কৰা নাই আজিলৈকে। এইটো গাইজ দেৱালয় মন্দিৰৰ মেইন গেট। এইটো মেইন গেট হয়। ভিতৰ চাইডে চাওক কি আছে। খুৰাজনে কৈছে যে কি বন্ধ কৰিব হৈছে বোলে, খুৰাই তালা মাৰি যাব আৰু। চ' আপোনালোক যিমান পাৰোঁ জল্দি দেখাই দিওঁ অলপমান। ইয়াত গাইজ বান্দৰ আছে বহুত। আপোনালোকে চাওক বান্দৰে যোনফালে চাই এইবিলাক চাওক বান্দৰ মানে গোটেইবিলাক গছতে বান্দৰ থাকে ইয়াত। আৰু ইয়াত মানে ভোগ চোগ দিয়ে, মানে ভোগ খুৱাই ন, ভোগ ইয়াত খায় সকলোৱে। আৰু এইটো ইফালে মেইন মন্দিৰ হয়। এইটো আগৰ ফালে তলামৰা আছে কিজানি, ভিতৰ চাইডে যাব নোৱাৰিম। গাইজ এইটো চাইডে মানে এটা বেলেগ মন্দিৰো আছে আমাৰ ইয়াত, সেইটোও চাম বাৰু যদি টাইম হয় চাম বাৰু। এইটো চাওক আগৰ পৰা তলামৰাই আছে। খুৰাই কৈছে মানে, খুৰাই গেটতে কৈছে যে তলামৰা আছে, যাব নালাগে। তথাপিও আপোনালোকক দেখাই দিছোঁ অকণমান। ইয়াত তলামৰা আছে। এইবাৰ গাইজ আমি যাম ভাঙাৰা মন্দিৰ। ইয়াৰ ওচৰতে মানে বংশৰতে আছে। শুৱালকুছিৰ পৰা হয় আৰু 3 কিলোমিটাৰমান হয়। তাতে ভাঙাৰা মন্দিৰ আছে, ভাঙাৰা মন্দিৰত যাওঁ। চাওক ভাঙাৰা মন্দিৰ আমি আহি পালোঁ। ইয়াত সোমাওঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম। ইয়াত মানে নন ষ্টপ ভোগ চলিয়ে থাকে, মানে সেইকাৰণে অলপ প্ৰব্লেম হয় আৰু ভিতৰ ফালে দেখুওৱাৰ কাৰণে। তথাপিও চাই লওঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম। যদি পাৰোঁ চাওঁ বাৰু কি হয় ভিতৰত যায়। এয়া চাওক মানুহে কিমান গাড়ী আছে। এই গাড়ী চাওক কিমান গাড়ী। ইয়াৰ মাজত মানে প্ৰব্লেম হয় আৰু যিবিলাকে ভোগ খাব আহে সেইবিলাকৰো অলপ প্ৰব্লেম হয়, বা আমাৰো অলপ ভিডিঅ' কৰাত প্ৰব্লেম হয়। সেইকাৰণে গাইজ নাযাওঁ বুলি ভাবিছোঁ। এয়া চাওক কিমান মানুহ ইয়াৰ মাজত ভোগ খাই আছে সকলোৱে। চ' গাইজ ভিডিঅ'টো আজি ইমানতে এৰিলোঁ।